हेलो गाइस गुड मर्निंग बर्तमान बाजिसे 7:30 तो गाइस बर्तमान बाजिसे 8টা तो बर्तमान এটা উঠিলো আৰু তো বজাই দিলো এতিয়া আমুলি লাগিছে অলপ তো আহি বেগটো हेलो गाइस वेलकम टू माय यूट्यूब चैनल तो आज ভিডিওটো মই অলপ বেলেগকৈ বনাবলৈ লৈছো মানে দিনটো ৰাতিপুৱা আবেলি কি কৰো তাকি দেখাবলৈ চেষ্টা কৰিছিলো তো মানে আজি স্কুল নগলো তো চাও চেষ্টা কৰিছো কেনেকুৱা হয় তো আপোনালোকে যাব লাগিব ৰাতিপুৱালৈকে উভতি পেলাই তো ৰাতিপুৱা আবেলি কি কৰিলো চাওক হেল্ল' গাইস গুড মৰ্নিং বৰ্তমান বাজিছে 7:30 ঠাণ্ডা পৰিছে পুৰা তো আৰু আধা ঘণ্টা পাছত উঠিম আৰু 8টাত উঠিম আৰু তো বৰ্তমান আকৌ অকণমান দি 8টাত উঠিম আৰু লগ পাম বাই বাই তো গাইজ বৰ্তমান বাজিছে 8টা তো বৰ্তমান এতিয়া উঠিলোঁ আৰু গোটেই সেউজীয়া হৈ আছে তো ব্ৰাছ চাছ কৰিলোঁ নিৰ্দেশন আৰু তো এতিয়া চাহ খামগৈ তো চাই থাকক আৰু তো বৰ্তমান বিচনাতে আহি পেলাই বহিলোহি চাহ বিচনাতে দিলেহি মায়ে তো চাহটো খাই লওঁ তাৰপিছত বাকী কামবোৰ কৰিম আৰু এতিয়া অলপ পঢ়ি ল'ম বুলি আহিছোঁ স্কুল নগ'লে মানে তো ঘৰতে পঢ়োঁ আৰু বৰ্তমান হৈ গৈছে পঢ়াৰ সময় তো দিনত স্কুল নগ'লো বাবে ঘৰতে মই পঢ়োঁ বুলি আহিছোঁ কেমেষ্ট্ৰি বহি সায়েন্সৰ বাবে এখন কেমেষ্ট্ৰি তো অলপ 2 ঘণ্টা 1.5 ঘণ্টা যিমান পাৰোঁ পঢ়ি লওঁ তো আৰু এটা বস্তু দেখাম আপোনালোকক এইখন মানে তোমাৰ আপোনালোকৰ ৰাপ বুকৰ নিচিনাই ইয়াত মানে মেথছবোৰ কৰি পেলাই আপোনালোকে মানে ইয়াত মহাই পাৰে দেখাইছোঁ তো এই বস্তুটো মানে এনেকুৱা হয় ইয়াত যদি মই কিবা এটা লিখোঁ 2 4 এনেকৈ যে লিখোঁ তো এনেকৈ মেথছ মানে 2 4 লিখি এনেকৈ মেথছটো কৰি পেলাই মই যদি চুইচ টিপি দিওঁ এই বস্তুটো মহা খাই যায় মানে বহিটো বচাই দিয়ে তেনেকুৱাই আৰু লাভ মোৰ কাৰণে লাভ বুলি ভাবোঁ মানে ভাল হয় বোৰ লাগিছে অকণমান তাকেহে তো এইটো হ'ল মোৰ বাঁহী বেগ তো মনতে বহি লৈছোঁ আৰু তো অলপ ভাগৰ লাগিছে তো ভাবিছোঁ অলপ বাঁহীকে বজাওঁ মানে আপোনাৰ যি বস্তুৱে নহওক যদি আপুনি মানে প্ৰেক্টিছ নকৰে ন বস্তুটো পাহৰি থকা নিচিনা হয় তো ঘৰতে আছোঁ ভাবিছোঁ বাঁহীটোকে অলপ বজাওঁ আপোনাক নেদেখুৱাওঁ আৰু বাঁহীকেইটা দেখুৱাইছোঁ এয়া বাঁহী ছেট মোৰ বাঁহী তো এটা বাঁহী উলিয়াওঁ নি প্ৰেক্টিছ তো গাইজ এইটো বাঁহী এয়া বাঁহী অলপ বজাওঁ আৰু নিজে বেছি নহয় শিকি আছোঁ তো অলপ প্ৰেক্টিছ কৰি লওঁ তো ভিডিঅ' লাষ্টলৈকে চাই থাকক কি হয় তো বজাই দিলোঁ এতিয়া আমুলি লাগিছে অলপ তো বাঁহী বেগটোতো বন্ধ কৰি লওঁ তাৰপিছত যাওঁ আকৌ অলপ ভাবিছোঁ অলপ পঢ়ি লওঁ তাৰপিছত চাই থাকক আৰু তো আহি বহি ল'লোঁ ইয়াত পাছফালে এখন অসমীয়া কিতাপ বহি নহয় দেই এখন কিতাপ মানে কি হৈছে ঠাণ্ডা দিনত আপুনি ভিতৰত মানে ঠাণ্ডা নহয় জানো তো ভিতৰত মানে অকণমান ঠাণ্ডা লাগে তো বাহিৰলৈ আহিলোঁ বাহিৰতে পঢ়োঁ অকণমান ইমান ৰ'দ নাই বাৰু তেওঁ অলপ বাহিৰতে পঢ়োঁ বুলি অলপ পঢ়িম আধা ঘণ্টামান পঢ়ি মেলি আহি অলপ মোবাইলটোকে চাওঁ বুলি ভাবিলোঁ তো বিকাশে যাত্ৰা চংটো মোৰ ভাল লাগে তো এই গানটোকে শুনি আছোঁ অলপ ভাল লাগে বুলি আমনি লাগিছে আৰু তো ভিডিঅ'টো ইয়াতে আমাক শেষ কৰিম বুলি আহিছোঁ আৰু তো ভাল লাগিলে লাইক কৰিব আৰু বৰ্তমান 4টা তো আপোনাৰ আজি মানে দিনটোত মই কি কৰিলোঁ তাকে দেখাবলৈ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো ভাল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব তো চেষ্টাই কৰিছিলোঁ আগতে বনোৱা নাই তো ভাল পাব বুলি আশা কৰিলোঁ ধন্যবাদ